কি হ'ল হে দেও ন যাব কি হ'ল শুইছে দিছে নাই কেনেকৈ ঘূৰাই ঘূৰাই গাঁৱৰ বুলি ধৰি শুই আছে হাঁহি আছে মনে মনে দেখাম নেকি আপোনালোকক চাব দেই হাঁহি থকা চাব দেই চাব দেই হাঁহি আছে চাব দেই মই জানো নহয় আজি ফুট লৈ দিছে নাই নতুন বছৰ এয়া গানো থাকে এতিয়া চাব দেই আকৌ হাঁহি আছে চাব দেই এয়া হেপী নিউ ইয়েৰ কোৱা শুন হয় দে হেপী নিউ ইয়েৰ কোৱা চাওঁ এইটো আমি দেহাই মই এনেকৈ ধেমালি কৰি থাকোঁ ভাল লাগে দেহাকৰ লগত এনেকৈ থাকিবলৈ সুমিতা দি দিয়া পেলাই মোলৈ চাওঁ গুড বয় হয় নেকি চুই দিম নেকি মোক চুই দিব কৈছে হাঁহি আছে চোৱা আকৌ এনেকৈ গাঁৱত ঘূৰাই শুই থাকিব এনেকৈ লাইটটো জ্বলালে এনেকৈ মুখত দিব এনেকৈ ঘূৰাই শুই থাকিব চাবা আকৌ হাঁহি আছে চাবা দেই এতিয়া কি খাবা মিঠাই আৰু কি খাবা দিম বাৰু মোক কথা এটা কোৱাচোন এইটো হেপী নিউ ইয়েৰ কৈ দিয়া চবকে কৈ দিয়া হেপী নিউ ইয়েৰ ভালকৈ কোৱা ভালকৈ কোৱা মোলৈ চাই কোৱা এইফালে মোবাইললৈ ইয়েৰ বাই বাই আকৌ কৰিবা আমিও আজি ফুৰিবলৈ যাম বুলি আছিলোঁ দেহামনে কৈছিলে দেই অ' দেউতা মন্দিৰৰ পৰা ডাইৰেক্ট কি বুলি কৈছিলে চিমি অঁ আমাৰ দেহাই আছে বাইকত উঠিবলৈ অ' মা আমি চাকি দি ঘৰলৈ নাহোঁ আৰু ডাইৰেক্ট ফুৰিবলৈ যাম ক'ৰবাত আমি এতিয়া ঘৰলৈ আহিলোঁ আৰু ভাত খাই শুই থাকিলোঁ আমি এতিয়া আজি এক তাৰিখে ক'লৈকো যাব নাপালোঁ আৰু শুই থাকিলোঁ আৰু হয় নহয় এতিয়া ক'ৰবালৈ যাবলৈ নাই আৰু সময় নাই আৰু ৰাতি হৈ গ'ল তুমি শুই থাকিলা শুই থাকিলা আকৌ তুমি টোপনি গুচি গ'লা আকৌ সেইটো তুমিয়ে জানিবা আকৌ কেলৈ টোপনি গ'লা তোমাৰ টোপনি আহি গ'ল আকৌ এনেকৈ আকৌ এনেকৈ শুই আছা তুমি কেনেকৈ হোৱা এনেকৈ শুই আছিলে এইকাৰণে নাক বজাই শুই আছিলে আৰু লাইট জ্বলাই দিলে কেনেকৈ লোৱা গাঁৱটো কেনেকৈ লোৱা নাক বজালে লাইট জ্বলাই দিলে গাঁৱটো কেনেকৈ লোৱা গাঁৱটো কেনেকৈ লৈ হোৱা দেখা দিয়া এনেকৈ লাইটটো জ্বলাই এনেকৈ গাঁৱটো মূৰত দি পেলাই শুই থাকে এনেকৈ মুখতে দি পেলাই হয় নাই আৰু মই যদি গাঁৱটো যেনেকৈ অঁতাই চাওঁ তেতিয়া তি আকৌ হাঁহি থাকে চাবা দেই হাঁহি আছে চাবা দেই সকলোকে নতুন বছৰ শুভেচ্ছা জনাই ইয়াত দেখাই দিছোঁ কৈ দিয়া হেপী নিউ ইয়েৰ কৈ দিয়া গুড সকলোৰে ভাল হওক কৈ দিয়া আৰু ভিডিঅ'বিলাক চাই থাকিব কৈ দিয়া বাই বাই আৰু প্ৰভু কৃষ্ণ আমাক কি কৰিবা কেনেকৈ কৰা তুমি কৈ দেখাই কেনেকৈ দেখাই দিয়া তেনেকৈ এনেকৈ আজি মন্দিৰত আমাৰ দেহা মানে এনেকৈ মন্দিৰত এনেকৈ কৃষ্ণ কৰিছিলে আৰু তুমি কি কোৱা ভগৱানে কি বুলি ক'ব লাগে আমি কৃষ্ণ তুমি কি বুলি কোৱা কথাটো কি বুলি কোৱা বাবা আৰু কৃষ্ণ আমাক দয়া কৰিবা বাই বাই
আমি আকৌ নতুন ভিডিঅ' এটা লগ পাম দেখা মানুহ আৰু নতুন নতুন ভিডিঅ' লৈ আহিম আপোনালোকলৈ অকণমান লগ পাম আমি পিছত লগ পাম আৰু আমি এতিয়া উঠিছোঁ আমি ধুনীয়াকৈ চাহ খাম আৰু দেহা মানে গাখীৰ দি বিস্কুট খাব দেই আৰু আমি তেতিয়ালৈকে বিস্কুট খাই লওঁ আৰু নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে টেক কেয়াৰ বাই বাই গুড নাইট লাভ ইউ চুমদি দিয়া